কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইফালে আমাৰ ঘৰতো মাঘ বিহু পূৰা ধুমধামকৈ লাগি গৈছে। আৰু এইফালে মই তিল পিঠা বনাই আছিলোঁ, ফাইনেলি বনাইছে নাই সকল। আৰু এতিয়া বনাম মই কেক বনাবলৈ পূৰা ৰেডি কৰি দিছোঁ, যি লাগে বস্তু। আৰু এইফালে মই গোটেইকেইটা মিক্স কৰি লৈছোঁ আৰু এইফালে কুকাৰত দিয়ে দিছোঁ। আৰু চবৰে ঘৰত চাগে বনাইছে কেক, আৰু কি বনাইছে মোক কমেণ্টত জনাব দেই। ময়ো বনাই আছোঁ, সেইকাৰণে মা আৰু মই দুটা মিলিয়ে বনাইছোঁ। আৰু এইফালে পাটিচেপ্তা পিঠা বনাই আছোঁ। এইটো আমাৰ বেংগলী মানুহ অতি প্ৰিয় পিঠা হয়। তো যোনে বেংগলী মানুহ সেইটো জানেই ন কি পিঠা বুলি, আৰু যোনখিনি নাজানে কৈ দিছোঁ, পাটিচেপ্তা হয়। আৰু এইফালে মই ৰাতিপুৱা উঠি আকৌ নেক্সট দিন হয়। তো কালিতো বনালোঁৱে 11টামান বাজি গ'ল ৰাতি, আৰু এইফালে ৰাতিপুৱা উঠি আকৌ বনাবলৈ লাগি গ'লোঁ মই। আৰু এইফালে মই বৰপিঠা বনাবলৈ লৈছোঁ।